মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ ওলাইছো। চেপ্টাৰটোৰ নাম হ'ল এ কিউৰিয়াছ মাইণ্ড, এটা কৌতূহলী মন। ইয়াত কি লিখা আছে চোৱাচোন। Science has contributed greatly to our daily lives. আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানে যথেষ্ট অৰিহণা আগবঢ়াইছে। Do you agree? তুমি সন্মত নে? Discuss with your friend. তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰা। Pictures of a few renowned scientists from India are given for you to identify them. ভাৰতৰ কেইজনমান প্ৰখ্যাত বিজ্ঞানীৰ ছবি তোমালোকক চিনাক্ত কৰিবলৈ দিয়া হৈছে। Write their names in the given spaces. দিয়া ঠাইবোৰত তেওঁলোকৰ নাম লিখা। You can find the names in the balloons. বেলুনবোৰত নামবোৰ বিচাৰি পাবা। বেলুন মানে এই দুটা বেলুনৰ কথা কৈছে। চোৱাচোন, এই এটা বেলুন, এই এটা বেলুন। এই বেলুনৰ ভিতৰত বিখ্যাত কেইজনমান বিজ্ঞানীৰ নাম লিখা আছে। এজনৰ নাম হ'ল APJ আব্দুল কালাম, CV ৰমন, শ্ৰীনিবাসা ৰামানুজন, কমলা সোহিনী, আৰ্যভট্ট আৰু সুচিত্ৰা। এয়া তোমালোকৰ সুবিধাৰ কাৰণে মই চোৱাচোন নামবোৰ দি দিছো। এখেতৰ নাম হ'ল সুচিত্ৰা, এখেত আৰ্যভট্ট, এখেতৰ নাম শ্ৰীনিবাসা ৰামানুজন, এখেতৰ নাম CV ৰমন, এখেতৰ নাম কমলা সোহিনী আৰু এখেত হৈছে APJ আব্দুল কালাম। Scene 1, দৃশ্য প্ৰথম। Nikita is in her study room and is drawing a scenery. Nikita তাইৰ অধ্যয়ন কোঠাত আছে আৰু এটা দৃশ্য আঁকি আছে। Orgo, her younger brother, is watching her draw the picture. Orgo, তাইৰ সৰু ভাইক তাইক ছবিখন আঁকি থকা দেখিছে। Orgo, what a beautiful picture. কি ধুনীয়া ছবি। But why have you painted the sky red? কিন্তু তুমি আকাশখন কিয় ৰঙা কৰি দিলা? Nikita, it is a sunset scene. এইটো এটা সূৰ্যাস্তৰ দৃশ্য। Orgo, I have noticed that the color of the sky changes at different times. মই লক্ষ্য কৰিছো যে আকাশৰ ৰং বিভিন্ন সময়ত সলনি হয়। Why is it so? কিয় তেনেকুৱা হৈছে? Nikita বা Nikita, I don't know. মই নাজানো। You can ask your science teacher tomorrow. তুমি তোমাৰ বিজ্ঞান শিক্ষকক কাইলৈ সুধিবলৈ পাৰা। Orgo, you have painted the sky red. তুমি আকাশখন ৰঙা কৰিলা। And you don't know the reason. আৰু তুমি কাৰণটো নাজানা। Orgo, you can sit here. Orgo, তুমি ইয়াত বহিব পাৰা। If you want, যদি তুমি বিচাৰা। Please don't disturb me with silly questions. অনুগ্ৰহ কৰি মোক মূৰ্খ প্ৰশ্নৰে বিচলিত নকৰিবা। Scene 2, দৃশ্য দ্বিতীয়। Mira, a cousin of Nikita, and Orgo enters the room. Nikita আৰু অৰ্গৰ এজন আত্মীয় মীৰা কোঠালিত সোমাই আহে। Mira, what is wrong? Orgo, কি হৈছে অৰ্গ? You look upset. তোমাক বিচলিত দেখাইছে। Orgo, I asked something to Nikita ba. মই নিকিতা বাক কিবা এটা সুধিছিলো। But she scolded me instead of answering. কিন্তু তাই উত্তৰ দিয়া সলনি মোক গালি পাৰিছিল। She told me not to ask her any questions. তাই কোনো প্ৰশ্ন নকৰিবলৈ কৈছিল। Nikita, Mira ba, I was busy drawing a scenery. Mira ba, মই এটা দৃশ্য অঁকাত ব্যস্ত আছিলো। Orgo irritated me by asking silly questions.
অৰ্গই মূৰ্খতাপূৰ্ণ প্ৰশ্ন সুধি মোক বিৰক্ত কৰিছিল। মীৰা, ইজ ডেট ট্ৰু অৰ্গ? এইটো সঁচা নেকি অৰ্গ? অৰ্গ, I simply ask why the color of the sky keeps changing at different times. মই কেৱল সুধিছিলোঁ যে আকাশৰ ৰং বিভিন্ন সময়ত কিয় সলনি হৈ থাকে। What is wrong about asking questions? প্ৰশ্ন সোধাত কি সমস্যা আছে? মীৰা, nothing. একো নহয়। I am really happy that you have a curious mind. মই সঁচাকৈ সুখী যে তোমাৰ এটা কৌতূহলী মন আছে। Curiosity is the root of many great discoveries and inventions. কৌতূহল হৈছে বহুতো মহান আৱিষ্কাৰ আৰু আৱিষ্কাৰৰ মূল। অৰ্গ, really? সঁচাকৈ? Can you explain? তুমি বুজাই দিব পাৰিবানে? মীৰা, sure, নিশ্চয়। Let me tell about one of India's greatest scientists, Chandrasekhar Venkata Raman. মই তোমালোকক ভাৰতৰ এজন মহান বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ বিষয়ে কওঁ। নিকিতা, oh yes. নিকিতা, হয়। I have heard his name. মই তেওঁৰ নামটো শুনিছো। Is not he remembered on February 28 every year? তেওঁক প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত স্মৰণ কৰা নহয়নে? মীৰা, that is right. ঠিকেই কৈছা, নিকিতা। We observe the day as National Science Day to commemorate the discovery of Raman effect. ৰমন প্ৰভাৱৰ আৱিষ্কাৰক স্মৰণ কৰিবলৈ আমি দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ। Before I talk about C.V. Raman, let me share with you how his curiosity during a voyage led to a breakthrough in physics. C.V. ৰমনৰ বিষয়ে কোৱাৰ আগতে তেওঁৰ এটা কৌতূহলে কেনেকৈ পদাৰ্থ বিজ্ঞানত এক যুগান্তকাৰী আৱিষ্কাৰলৈ লৈ গ'ল সেইটো তোমালোকক কওঁ। অৰ্গ, I am very eager to know more. মই বহুত উৎসাহী আৰু অধিক জানিব বিচাৰো। What happened? কি ঘটিছিল? মীৰা, okay, listen. ঠিক আছে, শুনা। In 1921, C.V. Raman, then a young man, was on a voyage. As he gazed at the vast sea, he wondered. 1921 চনত C.V. ৰমন নামৰ এজন যুৱকে বিশাল সাগৰৰ ফালে চাই যাত্ৰা কৰি আছিল। তেওঁ আচৰিত হৈছিল। Why does the sea appear blue? সাগৰখন কিয় নীলা যেন লাগিছে? This question led to his groundbreaking discovery of the scattering of light. এই প্ৰশ্নটোৱে তেওঁক পোহৰৰ বিচ্ছুৰণৰ যুগান্তকাৰী আৱিষ্কাৰলৈ লৈ গৈছিল। The phenomenon was named after him and came to be known as the Raman effect. ঘটনাটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল আৰু ৰমন প্ৰভাৱ হিচাপে জনাজাত হৈছিল। অৰ্গ, that is amazing. এইটো আশ্চৰ্যজনক। A simple question in his mind led to such a great discovery. তেওঁৰ মনৰ এটা সৰল প্ৰশ্নই ইমান ডাঙৰ আৱিষ্কাৰলৈ লৈ গৈছিল। মীৰা, exactly. ঠিক সেইদৰে। I am sorry, অৰ্গ। মই দুখিত, অৰ্গ। I see now why asking questions is important. এতিয়া মই বুজিছো কিয় প্ৰশ্ন সোধাটো গুৰুত্বপূৰ্ণ। অৰ্গ, that is all right. ঠিক আছে। মীৰা, we should be inquisitive. আমি সদায় উৎসুক হোৱা উচিত।
Let me quote Raman. মই ৰমনৰ উদ্ধৃতি দিওঁ. Ask the right questions. সঠিক প্ৰশ্নবোৰ সোধা. And nature will open doors to her secrets. প্ৰকৃতিয়ে নিজৰ গোপন দুৱাৰ মুকলি কৰিব. Nikita and Orgo. That is right. Miraba. ঠিকে কৈছে Miraba. Mira. However, Orgo, please remember, it is also important to consider if someone is busy before asking that person a question. অৱশ্যে Orgo, অনুগ্ৰহ কৰি মনত ৰাখিব যে সেই ব্যক্তিজনক প্ৰশ্ন সোধাৰ আগতে কোনোবাই ব্যস্ত আছেনে নাই বিবেচনাটো গুৰুত্বপূৰ্ণ. And Nikita, make sure that you don't dismiss questions straight away. আৰু Nikita, নিশ্চিত কৰা যাতে তুমি প্ৰশ্নবোৰ পোনপটীয়াকৈ খাৰিজ নকৰা. You can politely ask the person to wait. তুমি নম্ৰতাৰে ব্যক্তিজনক অপেক্ষা কৰিবলৈ ক'ব পাৰা. Nikita and Orgo, we will surely keep this in mind next time. আমি নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এইটো মনত ৰাখিম. Mira, excellent, উৎকৃষ্ট. Now, would you like to know more about C.V. Raman? এতিয়া তোমালোকে C.V. Ramanৰ বিষয়ে অধিক জানিব বিচাৰা নেকি? Nikita and Orgo, yes please. হয়, অনুগ্ৰহ কৰি. Mira, the great scientist was born on November 7, 88 in Tiruvankavel near Tiruchirappalli in Tamil Nadu. মহান বিজ্ঞানীজনৰ জন্ম 1888 চনৰ 7 নৱেম্বৰত তামিলনাডুৰ তিৰুচিৰাপল্লীৰ ওচৰৰ তিৰুভাংকাভালত হৈছিল. He was a brilliant student. তেওঁ এজন মেধাৱী ছাত্ৰ আছিল. He completed his graduation and master's degree in physics from the renowned Presidency College, Madras. তেওঁ মাদ্ৰাছৰ প্ৰসিদ্ধ প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতক আৰু পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে. Nikita, I have heard that Raman cleared the Indian Finance Service IFS exam. মই শুনিছো যে ৰমনে ইণ্ডিয়ান ফাইনেন্স সাৰ্ভিস IFS পৰীক্ষাত উত্তীৰ্ণ হৈছিল. Mira, yes, হয়. He was appointed as Assistant Accountant General. তেওঁক সহকাৰী একাউণ্টেণ্ট জেনেৰেল হিচাপে নিযুক্ত কৰা হৈছিল. But he left this job to pursue his passion for science. কিন্তু তেওঁ বিজ্ঞানৰ প্ৰতি তেওঁৰ আগ্ৰহ অনুসৰণ কৰিবলৈ এই চাকৰিটো এৰি দিছিল. In 1917, he started working as a professor of physics at Rajabazar Science College under the University of Kolkata. 1917 চনত তেওঁ কলিকতাৰ বিশ্ববিদ্যালয়ৰ অধীনৰ ৰাজা বাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কাম কৰা আৰম্ভ কৰে. C.V. Raman was awarded the Nobel Prize in Physics in the year 1930 for his work on the scattering of light and for the discovery of the effect named after him. পোহৰ বিচ্ছুৰণৰ ওপৰত কৰা কাম আৰু তেওঁৰ নামে নামাকৰণ কৰা প্ৰভাৱ আৱিষ্কাৰৰ বাবে C.V. Ramanক 1930 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল. Orgo, that is great. ই বৰ মহান কথা. He is India's pride. তেওঁ ভাৰতৰ গৌৰৱ. Mira, he inspires all of us. তেওঁ আমাৰ সকলোকে অনুপ্ৰাণিত কৰে. He was the founder
of the famous Indian Academy of Sciences. তেওঁ বিখ্যাত ভাৰতীয় বিজ্ঞান একাডেমীৰ প্ৰতিষ্ঠাপক আছিল। The Indian Journal of Physics was also founded by him. Indian Journal of Physics তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। Nikita, amazing, আশ্চৰ্যজনক। He contributed a lot to the field of physics. পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ অৱদান অগাধ। Mira, very true, বৰ সঁচা। He was awarded the highest civilian award of India, Bharat Ratna, in 1954. তেওঁক 1954 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। It is awarded in recognition of exceptional service in any field of human endeavor. মানৱ প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰত ব্যতিক্ৰমী সেৱাৰ স্বীকৃতিৰ স্বৰূপে ইয়াক প্ৰদান কৰা হয়। He breathed his last on November 21, 1970 in Bangalore. 1970 চনৰ 21 নৱেম্বৰত বাংগালোৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। Orgo, we have learned so much about C.V. Raman today. আমি আজি C.V. ৰমনৰ বিষয়ে বহুত শিকিলো। It is because of simple question that I asked Nikita ba. এইটো এটা সৰল প্ৰশ্নৰ বাবেই মই নিকিতা বাক সুধিছিলো। Mira and Nikita laughed loudly. Mira আৰু নিকিতাই জোৰেৰে হাঁহিছিল। আশা কৰোঁ তোমালোকে পাঠটো সম্পূৰ্ণৰূপে বুজি পালা। আজিলৈ ইমানতে এৰিছো। Thank you very much.